Hi, good morning everyone. আজি মই দেখুৱাম আপোনালোকক লাই আৰু গাহৰি কেনেদৰে বনোৱা হয়। আহক চাওঁ মোৰ এই ভিডিঅ'টো। ফাৰ্ষ্ট মই গাহৰিখিনি বইল কৰি লোৱা হৈছিলে। এয়া আলু দুটা কাটি লোৱা হ'ল। পিঁয়াজ কেইটামান কাটি লোৱা হ'ল। এয়া কেৰাহীটো গেছত পাতি দিয়া হ'ল। আৰু এয়া বইল গাহৰিখিনি। প্ৰথমতে কেৰাহীটোত তেল দিয়া হ'ল। তেলখিনি গৰম হোৱাৰ পাছত পিঁয়াজ দি দিয়া হ'ল। পিঁয়াজখিনি অলপ ৰঙা হোৱাকৈ ভাজিব লাগিব। এনেদৰে ভাজি ল'ব পিঁয়াজখিনি। অলপ ৰঙা হোৱা যেন দেখাৰ পাছতে ইয়াত হালধি অলপ এড কৰি দিয়া হ'ল। হালধিখিনি এড কৰাৰ পাছতে ইয়াত এড কৰা হ'ল আদা ৰচুন খুন্দি লোৱা। আদা ৰচুন আৰু হালধি পিঁয়াজ দি ভালদৰে লৰাই ভাজি থকা হৈছে। এতিয়া লাহেকৈ বইল গাহৰিখিনি ইয়াত দি দিয়া হ'ল। বইল গাহৰিখিনি দিয়াৰ পিছত ভালদৰে আপোনালোকে লৰাই থাকিব। পিঁয়াজ আদা নহৰুখিনি যাতে মাংসখিনিৰ লগত মিক্স হৈ যায় তেনেদৰে আপোনালোকে ধুনীয়াকৈ হেতাখনেৰে লৰাই থাকিব। অকণমান সময়ৰ পাছতে ইয়াত এড কৰিব জিৰা গুড়ি। এয়া ধনিয়া গুড়ি আৰু এয়া মিট মছলা। আৰু ৰঙৰ কাৰণে অলপ ৰং জলকীয়াও আপোনালোকে এড কৰি দিব পাৰিব। ৰং জলকীয়াৰ গুড়া এড কৰাৰ পাছত গোটেইখিনি ধুনীয়াকৈ মিক্স হোৱাকৈ লৰাই দিব। অলপ নিমখ দি দিব সোৱাদ অনুসাৰে। এতিয়া ইয়াত এড কৰি দিব আলু। এনেদৰে আপোনালোকে লৰাই থাকিব। অলপ তেল হ'বলৈ ধৰিছে। এতিয়া ইয়াত ভোট জলকীয়া 3টা এড কৰি দিয়া হ'ল।
আপোনালোকে যদি জ্বলা খায় তেতিয়া দিবও পাৰে জলকীয়া, যদি নাখায় নিদিলেও হ'ব। এতিয়া ইয়াত বিলাহী দুটা মিহি মিহিকৈ কাটি এড কৰি দিয়া হ'ল। বিলাহী, আলু আৰু মাংস এই গোটেইকেইটা ভালদৰে মিক্স হোৱাকৈ আপোনালোকে লৰাব। এয়া চাওক, বিলাহীখিনি গলি গ'ল, আলু সিজিছে নাই চোৱা হৈছে, সিজিছেগৈ প্ৰায় আলু। আৰু এতিয়া মাংসখিনি নমাই মেলি থবও হৈছে। এই নমাই থোৱাৰ আগে আগে আপোনালোকে কাটি লোৱা লাইখিনি ইয়াত দি দিব। এয়া দেখিছে আপোনালোকে লাইখিনি দি দিয়া হ'ল। লাইখিনি দিয়াৰ পাছত ধুনীয়াকৈ লৰাই মেলি আপোনালোকে ঢাকনখন মাৰি দিব। প্ৰায় হ'লগে আৰু মাংসখিনি আমাৰ। এয়া চাওক, ইমান ধুনীয়া লাগিছে দেখিবলৈ। গাহৰি আৰু লাই ৰেডি হৈছেগৈ আৰু। এয়া হৈ গ'ল আমাৰ মাংস ৰেডি। আপোনালোকে যদি মোৰ এই ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো টিপিবলৈ নাপাহৰিব। এয়া আমাৰ ৰেডি, একেবাৰে একদম সোৱাদ লগা গাহৰি আৰু লাই।